নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল ডিটেক অনলাইনলৈ। আৰু আজি আপোনালোকৰ বাবে অতি এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে দেখিছে ইয়াতে 9/1/2022 তাৰিখে এখন নটিচ আহিছিলে, যিখন নটিচত উল্লেখ কৰা আছে যিসমূহ পদৰ আপোনালোকৰ ৰিটেন এক্সাম হ'বলৈ বাকী আছে সেই পদসমূহৰ এক্সাম একেলগে অনুষ্ঠিত কৰা হ'ব, অৰ্থাৎ কম্বাইন টেষ্ট অনুষ্ঠিত কৰা হ'ব। আৰু এই এক্সামসমূহ হ'ব ফেব্ৰুৱাৰী মাহত। আৰু এই কম্বাইন এক্সাম হোৱাৰ ফলত আপোনালোকৰ কি লাভ হ'ব, কি লোকচান হ'ব, আজি আমি এই ভিডিঅ'ত সকলোখিনি আলোচনা কৰিম। যদিহে আপোনালোকে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নিশ্চয় নাপাহৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক নিশ্চয় কৰিব। আহক তেতিয়াহ'লে পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আপোনালোকক মই জনাই দিওঁ যে যি আপোনালোকৰ কম্বাইন এক্সাম হোৱাৰ কথা আছে তাৰ ফলত আপোনালোকৰ কি লাভ হ'ব মই সেইখিনি আপোনালোকক কৈ দিছোঁ। ইয়াতে আপোনালোকৰ লাভ হ'ব যিসমূহে এটা পদত পাছ কৰি থৈছে সেইসকলৰ বাবে এই কম্বাইন এক্সাম হোৱাৰ ফলত বহুতো লাভ হ'ব, কিয়নো এইবাৰ যি আপোনালোকে যদি ফাইনেল মেৰিটৰ ওচৰত যদি পাই যায়, ফাইনেল মেৰিটটো আপোনালোকৰ বহুতো কম কাট অফ আহিব বুলি ধাৰণা কৰা হৈছে। কিয়নো আপোনালোকৰ যেতিয়াই কম্বাইন এক্সাম অনুষ্ঠিত কৰি দিয়া হ'ব, তেতিয়া আপোনালোকে যদি বহুতে যদি 3-4টা পদত যদি আগতে ফিজিকেলত পাছ কৰি থৈছে, সেইসকলে যিকোনো এটা পদতহে তেওঁলোকে যাব পাৰিব। অৰ্থাৎ যিসমূহ পদ ৰখি যাব সেই পদসমূহত কম নম্বৰ পোৱা সকলো সেই পদসমূহত গুচি যাব পাৰিব, সেই পদসমূহত এপইণ্টমেণ্ট লেটাৰ আহি যাব। তাৰ ফলত কাট অফটো বহুতো ল' যোৱাৰ চান্স আছে। আৰু আপোনালোকৰ কি লোকচান হ'ব মই সেইটো কৈ দিছোঁ। যিসমূহ প্ৰাৰ্থীয়ে কেইবাটাও অৰ্থাৎ 2টা বা 3টা পদত আপোনালোকে ফিজিকেলত পাছ কৰি থৈছে, কিন্তু তেওঁলোকে আগতে যদি আপোনালোকৰ এই কম্বাইন এক্সামটো অনুষ্ঠিত কৰা নহ'লহেঁতেন, তেতিয়া আপোনালোকে 2বাৰ বা 3বাৰ আপোনালোকে ৰিটেন এক্সাম দিবলৈ পালেহেঁতেন। আৰু তেতিয়া আপোনালোকৰ 50% বা 70% চান্স আছিলে যে আপোনালোকৰ চাকৰি হ'বই, কিয়নো আপোনালোকে 2বাৰ বা 3বাৰ দিবলৈ পালে আপোনালোকৰ ৰিটেন এক্সাম আপোনালোকে এটাত নিশ্চয় পাছ কৰিলেহেঁতেন। এতিয়া আপোনালোকে তেনেকুৱা নহয়, আপোনালোকে 3টা পদৰ বাবে বা 2টা পদৰ বাবে আপোনালোকে এটাই এক্সাম দিব লাগিব। সেয়েহে আপোনালোকে এক্সামটো অতি ভালদৰে দিব লাগিব, কিয়নো আপোনালোকৰ এক্সাম এটাই অনুষ্ঠিত কৰা হ'ব। সেয়েহে আপোনালোকে এক্সামটো ভালদৰে দিব লাগিব। আৰু সেইখিনি আছিলে আপোনালোকৰ লাভ লোকচান, মই সকলোখিনি আপোনালোকক জনাই দিছোঁ। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু তলত এটা কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় অসম, জয় হিন্দ।